হস্পিটেল আহি পালো ফাইনেল মেকুৰী কামৰা মিনি ব্লগৰ দ্বিতীয় খণ্ডলৈ স্বাগতম আজি যে আছো তৃতীয় নম্বৰ 10 দিবলৈ মানে মতলব বেজি দিবলৈ ভিডিঅ' আছিল 22 তাৰিখৰ কিন্তু এডিট কৰাৰ লেট হ'ল সেইদিনাখন কৈ আছিলো মই বেজি ক'ত দিওঁ আজি দেখাম আপোনালোকক কোনখন জাগাত মই বেজি দিওঁ মানে কোনখন হস্পিটেলত মোৰ মানে প্ৰায়ভাগ বেজি দিও শেষ হৈ গ'ল আৰু দুটা আছে তাৰে এটা দিব যাই আছো আজি নাজানো 3 নম্বৰ বেজিটো কেনেকুৱা হয় দিলেহে গম পাম মানে কিমান বিষ হয় কৰবাত যাবলৈ ওলালে চাগে আপোনালোকৰ লগতো এইখন নাটক আৰম্ভ হয় দিয়ক গাইছ মই ট্ৰেইনৰ গেট পৰা কথা জয় কৈছো গাইছ মানুহবোৰ প্ৰতিদিনে যায় যেতিয়া আপোনালোকে দেখা পাব তেতিয়া ট্ৰেইনত যাবা একদম মানুহৰে ভৰপুৰ যায় ক'ত আচলতে মানুহবোৰ দিছ ইজ সিৰিঞ্জ আৰু বেজিৰ কাগজ আৰু মই আহি পালো হস্পিটেল আৰু এইখনে হ'ল হস্পিটেলখন চলন্তাপাৰা মিনি পিএইচসি দাৰুকৰ নামটো লিখি লৈ বৰ্তমান যাই আছো বেজি দিয়াৰ ৰুম বেজি দিয়াৰ আগত একবাৰ হস্পিটেলখন চাই লওক পইচা ফালৰ পৰা কেনেকুৱা আৰু দিছ ইজ মই নাজানো আজি হাতখনত কি হ'ব গৈ আছে মানে বেজি দি ওলালো আৰু এতিয়া ঘৰত যোৱাৰ আগতে মানে কিবা এটা খাই যাওঁ ইয়াত এটা ৰাস্তাতে খালো আৰু এটা হাতত লৈ এতিয়া ঘৰৰ পিনে ৰাওনা কিন্তু এটা কথা বেজিটো ইমান বিষ নাই জাষ্ট বেজি দিয়া ঠাইখিনিত হাত দুখন অলপ ফুলিছিল মোৰ হাতত থকা টপলাটো আছিল ছালমুড়ি আৰু ছালমুড়িটো ৰাস্তাতে কিহৰ কাৰণে ওলালো জানেনে ঘৰত যাই থকা অৱস্থাত পুনৰ এবাৰ পৰিল ৰেল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো নেক্সট ভিডিঅ'ত লগ